নমস্কাৰ দৰ্শকসকল, মই মধুস্মিতাছ কিটচেনৰ অন্য এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ মেগী অকণমান বেলেগ ধৰণেৰে, সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু আজিকালি বহুলোকে মেগী খোৱাটো পচন্দ কৰে, খুব কম সময়তে হৈ যায় বাবে, সেয়েহে মোৰ দৰে এবাৰ বনাই খাই চাবচোন, খুবেই টেষ্টি হয়। মই তাৰ বাবে লৈছোঁ অলপ বন্ধাকবি, গাজৰ, এটা সৰু আলু মই সৰুকৈ কাটি লৈছোঁ, ফ্ৰেঞ্চবিন লৈছোঁ, কেঁচা মটৰ লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু অকণমান ধনিয়া লৈছোঁ। এতিয়া মই মেগীখিনি বইল কৰি লৈছোঁ। মেগী বনাব সকলোৱে জানে, তথাপিও মোৰ ধৰণেৰে যদি খোৱা নাই এবাৰ খাই চাবচোন, টেষ্টিও হয় আৰু হেল্ডিও হয়। এতিয়া মই তেল গৰম হ'বলৈ দিছিলোঁ, তাতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভালদৰে ভাজিব লাগিব। ইয়াতে মই অকণমান হালধি দি দিছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই ইয়াত কেঁচা মটৰ কেইটা দি দিছোঁ আৰু বন্ধাকবিখিনি যে কাটি ৰাখিছিলোঁ সেইখিনিও মই ইয়াতে দি দিছোঁ। বন্ধাকবি আৰু মটৰখিনি অকণমান ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে আলু আৰু গাজৰখিনিও দি দিছোঁ। এতিয়া এইখিনি অকণমান ভালদৰে সিজিবলৈ দিব লাগিব। মেগীখিনিৰ লগতে যদি চব্জি দিয়া হয় তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী হয়। এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ, তেতিয়া সোনকালে সিজি যাব আৰু ঢাকনিখন মাৰি মই অকণমান থৈ দিছোঁ। এতিয়া মই কেইটামান ডিম ভাঙি লৈছোঁ। যিহেতু মই অকণমান বেলেগ ধৰণেৰে বনাম বুলি কৈছোঁ, ইয়াতে অকণমান ঠাণ্ডা পানী দি দিছোঁ, তেতিয়া অমলেটটো বনাবলৈ ভাল হয়। আৰু মেগী মছলা 2 পেকেট মই ইয়াতে এনেদৰে উলিয়াই লৈছোঁ বাতি এটাতে। মই অন্য মছলা ব্যৱহাৰ কৰা নাই, মই মেগী মছলাই ব্যৱহাৰ কৰিছোঁ। ইয়াতে অকণমান পানী দি দিছোঁ। এতিয়া মছলাখিনি অকণমান ভাল হ'ব। এয়া চাওক, পাচলিখিনি সিজি গৈছে। এয়া আলু গাজৰ সিজি গ'ল যেতিয়া আমাৰ এইখিনি হৈ গৈছে। ইয়াতে মই বইল কৰি থোৱা মেগীখিনি দি দিছোঁ। মই অন্য মছলা ব্যৱহাৰ কৰা নাই, অকল মেগী মছলাই ব্যৱহাৰ কৰিম। এয়া মই মেগী মছলাখিনি ইয়াতে দি দিছোঁ আৰু এই সৰু বাতিটোৰ জোখত এবাতি গৰম পানী মই ইয়াত দি দিম, তেতিয়া সিজি মছলাখিনিও মেগী আৰু পাচলিত সোমাই যাব আৰু টেষ্টটো বাঢ়িব। মই চচ বা বিলাহী একো ব্যৱহাৰ কৰা নাই। মই খুব চিম্পুলকৈ বনাবলৈ চেষ্টা কৰিছোঁ, এনেদৰে সকলোৱে ভাল পায় খাই। এয়া মই অকণমান লৰাই আছোঁ আৰু মছলাখিনিও মেগীখিনিত সোমাই যাব। এতিয়া মই ইয়াতে কেঁচা ধনিয়া দি দিম। এনেদৰে বনাই খাই খুবেই টেষ্টি লাগে। যদি বনোৱা নাই এবাৰ বনাই চাবচোন, আপোনালোকে এনেদৰেও খাব পাৰে। আৰু মই অকণমান বেলেগ চিষ্টেমত বনাবলৈ চেষ্টা কৰিছোঁ। এয়া মই অমলেট বনাই লৈছোঁ, ইয়াৰ ওপৰতে মেগীখিনি দি দিছোঁ আৰু এতিয়া ৰোল কৰি দিম। এনেদৰে খাই আমাৰ ল'ৰাইও খুব ভাল পায় আৰু আমাৰো খাই ভাল লাগে, সেয়েহে মই এনেদৰে বনাবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত। আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি ল'ব বুলি আশা কৰিলোঁ। এয়া চাওক, খাবলৈ ইমান টেষ্টি হৈছিল। যদি বনোৱা নাই এবাৰ বনাই চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।